সৰ্বাত্মক বন্ধ। স্তব্ধ জনজীৱন। কৃষক মুক্তি সংগ্ৰাম সমিতি সহ ৰাজ্যৰ ৪৬টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিল ৰাজ্যৰ সৰ্বত্ৰ। ঠায়ে ঠায়ে যান বাহনত আক্ৰমণ কৰিলে একাংশ বন্ধ সমৰ্থকে। বন্ধ সমৰ্থকৰ সৈতে আৰক্ষীৰ সংঘাততো কেইবা ঠাইতো সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ। বন্ধ হৈ থাকিল সকলো দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান। স্তব্ধ হৈ পৰিল যান বাহনৰ চলাচল। বন্ধ হৈ পৰিল ৰাজহুৱা পৰিবহণ ব্যৱস্থা। জনশূন্য ৰাষ্ট্ৰীয় ঘাইপথ। এয়া সদা ব্যস্ত গুৱাহাটী মহানগৰীৰ দৃশ্য। স্তব্ধ হৈ পৰিল ৰাজ্যৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰ। খোদ গুৱাহাটী মহানগৰীতেই যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰাত বিমান বন্দৰত আবদ্ধ হৈ পৰিল বিমানত বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীসকল। हम शिलोंग से आए हैं। तो गाड़ी नहीं मिली शिलोंग में? गाड़ी तो था ही हमारे पास, तो वही लेके सुबह निकल गए, रात को 2:30 बजे निकल गए। फ्लाइट है 3 बजे, तो बहुत पहले आना पड़ा स्ट्राइक के वजह से। বন্ধৰ মাজতে এক ভয়ংকৰ দৃশ্য। বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাত গোলাঘাটৰ সৰু পথাৰত জুইৰ ওপৰেৰে পাৰ হৈ গল যাত্ৰীবাহী ৰেল। কামপুৰৰ পটিয়াপামত জুইৰ ওপৰেৰে চলিল মালবাহী ৰেল। হোজাইৰ দবকাত কৃষক মুক্তিৰ কৰ্মী সমৰ্থকে চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ বিৰোধী ধ্বনিত উত্তাল জুৰিয়া। তিনিচুকীয়াত বন্ধ সমৰ্থকৰ ওপৰত আৰক্ষীৰ লাঠিচালনা। গোলাঘাটত পথৰ ওপৰতে বন্ধ সমৰ্থকৰ অৱস্থান। আবদ্ধ হৈ পৰিল অতিৰিক্ত উপায়ুক্ত। দেৰগাঁৱৰ নাৰিকলগুৰিত এখন ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ বাবে বন্ধ সমৰ্থকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতো গছ কাটি পেলাই উত্তেজনাৰ সৃষ্টি কৰে বন্ধ সমৰ্থকে। বজালিৰ সৰ্বশিক্ষাৰ কাৰ্যালয়তো সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ। ঢেকিয়াজুলিত বন্ধ সমৰ্থকে বলপূৰ্বক বন্ধ কৰিলে সকলো দোকান পোহাৰ। নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ সমৰ্থকৰ ৰুদ্ৰমূৰ্তিত উভতি গল বহু যান বাহন। ধেমাজিৰ চৰকাৰী কাৰ্যালয়ত তলা ওলমালে বন্ধ সমৰ্থকে। জেপিচি যেহেতু আজি দিল্লীত শুনানি ল'ব বিচাৰিছে তাৰ প্ৰতিবাদত আমি বন্ধ ঘোষণা কৰিছো আৰু অসম চৰকাৰে আমাৰ লগত এটা সংঘাতপূৰ্ণ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা কঠোৰ নিৰ্দেশ জাৰি কৰিছে আৰু আমি সেইকাৰণে অফিচত আহিছো। কোনোদিন নোহোৱা নোপোজা ঘটনা আমি কৰিবলৈ বাধ্য হৈছো। শিৱসাগৰ জিলাৰ লাকুৱাৰ খেলুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়তো বলপূৰ্বক তলা ওলমাই দিলে একাংশ লোকে। যোৰাবাটত কেইবাখনো বাহনত আক্ৰমণ। যোৰহাট চহৰত বন্ধ সফল কৰি তুলিবলৈ উঠি পৰি লাগিল সকলো দল সংগঠনৰ প্ৰতিনিধি। আৰক্ষীৰ বাধা প্ৰদানত সৃষ্টি হল উত্তপ্ত পৰিস্থিতি। উত্তাল হৈ পৰিছে এই মুহূৰ্তত, যিহেতু আৰক্ষীয়ে এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 2 এজনক।
বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাঙৰ পৰা আৰক্ষীয়ে 5 বন্ধ সমৰ্থকক আটক কৰে। মৰিগাঁওতো কেইবাজনো বন্ধ সমৰ্থকক আটক। সমগ্ৰ জিলাতে 22জন প্ৰতিবাদকাৰী আমি কৰায়ত্ব কৰিছোঁ। দুই এটা ঘটনা টায়াৰ জ্বলোৱাৰ ঘটনা আমি ৰিপৰ্ট পাইছোঁ। বোকাখাতত বন্ধৰ মাজতে বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হ'ল এজন প্ৰতিবাদকাৰী। বঙাইগাঁৱতো শতাধিক বন্ধ সমৰ্থকক আটক কৰিলে আৰক্ষীয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাটচৰাৰ সন্মুখতো তীব্ৰ প্ৰতিবাদ। বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়ালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই। বৰপেটা জিলাৰ কলগাছিয়াত ঘাইপথতে আবদ্ধ হৈ পৰিল বহু যান বাহন। ৰহাটো ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচলত বাধা আৰোপ কৰে বন্ধ সমৰ্থকে। ব্যুৰো ৰিপৰ্ট DY 365।